দিনকে গ্ৰীষ্মকালীন কৰ্মশালা সমষ্টি ভিত্তিক দুখনকৈ জেগাত কৰ্মশালা হৈছিলে। যোৱাকালি পৌৰণিগুদামত আমাৰ সামৰণি অনুষ্ঠান আছিলে আৰু আজি আমাৰ কামপুৰৰ যিখন কামপুৰ হাই ছেকেণ্ডেৰী স্কুলত ইয়াত আমাৰ কৰ্মশালাখন আজি সামৰণি অনুষ্ঠান আছিলে। প্ৰায় 208গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত প্ৰশিক্ষণ হৈছিলে। খুব সুন্দৰকৈ প্ৰশিক্ষণটো হৈ গ'ল আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰিছোঁ যে এই কৰ্মশালাৰ দ্বাৰা আমাৰ গাঁও অঞ্চলৰ যিসমূহ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীসমূহে নিজৰ প্ৰতিভা বিকশিত কৰিবৰ কাৰণে একোটা মাধ্যমত ইয়াত বিহু শিকোৱা হৈছে, ক'ৰবাত সত্ৰীয়া শিকোৱা হৈছে, ক'ৰবাত নাটক শিকোৱা হৈছে। গোটেইকেইটা দিশত তেওঁলোকে ব্যক্তিগত বিকাশৰ কাৰণে সহায় হ'ব আৰু ভৱিষ্যতেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই পৰিৱেশটো যদি থাকে গ্ৰীষ্মকালীন সময়খিনিত তেওঁলোকে ভালকৈ এই সময়খিনি কটাব পাৰিব আৰু সময়খিনিত তেওঁলোকৰ লাভজনক হ'ব। আমাৰ দুইটা কেম্প মিলাই প্ৰায় 400 পৰা 500 ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে। ডেফিনেটলি এইটোতো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ, এইখিনিত আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰয়োজন। নাটক শিকা, তৰ্ক শিকা, এই চব তেওঁলোকৰ কাৰণে বহুত প্ৰয়োজন। তেওঁলোকে যেতিয়া ভৱিষ্যতে কলেজত পঢ়িব, উচ্চ শিক্ষাৰ কাৰণে যাব, মই ভাবোঁ তেওঁলোকৰ ব্যক্তিগত জীৱন বিকশিতৰ কাৰণে ইয়াতকৈ আৰু সুন্দৰ পদক্ষেপ হ'ব নোৱাৰে। পৰৱৰ্তী সময়ত আৰু ডেফিনেটলি চৰকাৰে আৰম্ভ কৰিছে, আগতেতো আমি কেতিয়াও শুনা নাছিলোঁ। প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰয়াস, আৰু আমি আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেন আৰু বেছি এনেকুৱা ধৰণৰ চান্স পায় আৰু